মাৰিবলৈ গৈছো আৰু মাছৰ কৈছে কালি কেলি নাহিলো তইনো পঢ়ি কেলি নাহিলি তই নাহিলে যে গোটেই ক্লাছটো নষ্ট হ'ল মই নাহিলে তোৰ কি নষ্ট হ'ল না তোৰ 300 টকা গভৰ্ণমেণ্টে কমাই দিছে নি মদ খোৱাটো স্বাস্থ্যৰ পক্ষে হানিকাৰক চৰিত্ৰৰ পক্ষে নহয় মদ খালে এজন মানুহ বেয়া হৈ নাযায় মামা তুমি কেতিয়াবা তাৰ ৰুমত সোমাবাচোন তেতিয়া বুজি পাবা কিছুমান মানুহ আনতকৈ অলপ বেলেগ হয় মেম এই মানুহজনৰ খুপৰিটো গৰম আছে কি গৰম আছে খুপৰি মানে এই হেড অফিচৰ কথা কৈছো এয়া ভাষা হা মাৱালি আপুনি মাৱালি এই দাঁত নুলিয়াবি বুঢ়া কাললৈ নথম শাট আপ মোৰ অ দাদা হা আইডিয়া এটা না কি আইডিয়া এই মোৰ লগৰটোক গাৰ্লফ্ৰেণ্ড এজনী পটাই দিব লাগে কি আজিলৈকে গাৰ্লফ্ৰেণ্ড পটাই পোৱাই নাই নেকি নাজানো মোক পটাই দিব লাগে সোনকালে কোৱা ডাইলগ কেনেকে পটাব পাহৰি গলো পাৰ মনত পৰিছে ৰহ কোৱা চেনা দিলে চুবাই খাবা মটন দিলে চুপি খাবা এ মজা তুমি যদি মোক লগ কৰিব বিচৰা শিৱসাগৰ দলমুখ চাৰিআলিত আহি যাবা এ তামাম আৰু দুটামান কোৱা তিনজনীমান ঘৰত একেলগে যদি অকলে আছা ভেল মুড়ি খাবা অ মোলৈ যদি মনৰ পৰা ভিডিঅ' কল এটা কৰিবা এ জুই জুই আৰু ৰামকৃষ্ণ ভগৱান মেছেজ লিখিছো অকণমান যাকে তাকে দেখুৱাই নকৰিবা অপমান এ মজা পতিব এজনী ঠাণ্ডা পানী যিমান চেঁচা তোমালৈ মোৰ সিমান হেঁপাহ এ এজনী দুজনী নহয় 4-5জনী পতিব উতলা পানী যিমান গৰম তোমালৈ মোৰ সিমান মৰম ৰবাচোন নিজৰ যে এজনী গাৰ্লফ্ৰেণ্ড নাই লাজ নাই চবকে যে কৈ আছে সেইবোৰ কথাবোৰ জেটত নকবি থাক এইবোৰ কথা ক'লে মোক শুনা শুনা সৰস্বতী কওঁ তোমাক ভাঙি পাতি তুমি কিয় সতী নহয় জানা